গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেপী ভোগালী বিহু সকললৈ থাকিলে আন্তৰিক শুভকামনা। এয়া দেখা পাইছে পিছফালে থিয়েটাৰ চলিছে, হেঙুল থিয়েটাৰ। আজি অন্য বছৰৰ দৰে এইবেলিও আমি ইফালে মিটু আছে, মিটু আৰু মই বঙাইগাঁও জিলাৰ ক'ত কেনেধৰণৰ মেজি বনাইছে তাকে আপোনালোক সকলোকে আমি দেখাবলৈ চেষ্টাহে কৰিম। ভিডিঅ'বিলাক কেনেকুৱা পাই জনাব, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ এতিয়া ওলালোঁ, এতিয়া বৰ্তমান আমি জেলকাজাৰ ছাইডত যাম। আজি বতৰটো একদম ডাৱৰীয়া, ঠাণ্ডা পৰি গৈছে পূৰা, চাই ল'ব পাৰে পূৰা বতৰ। আমি আহি প্ৰথমটো মেজি ঘৰ পালোঁ। এয়া হ'ল আপোনাৰ জেলকাজাৰ পাটগিৰিপেৰা, এয়া চাই ল'ব পাৰে। এটা প্ৰকাণ্ড ৰাজমহল বনাইছে, হয়তো কালি এইটো ৰাতিপুৱাৰ ভাগতে জ্বলাই দিয়া হ'ব। আৰু ইফালে কাম চলি আছে, ইফালে গামোচা জাপি দি আছে, এই দাদা আছে ইয়াৰে। চ' দাদা এইটো বনাওঁতে কিমান দিনমান লাগিছে? 15-20 দিনমান আছে। 15-20 দিন, ঠিকে আছে। আৰু এইফালে একদম সুন্দৰকৈ গামোচা আৰু জাপি দি থকা হৈছে। আৰু এয়া আমাৰ ৰিংকু চিনেমেটিক লৈ আছে, চিনেমেটিক চাওক কিমান ডাঙৰ, একদম কিমান ডাঙৰ বনাইছে। তো এতিয়া আমি যাম নেক্সট, চাই থাকিব ধামাকা হ'বলৈ গৈ আছে। তো গাইজ আমি এতিয়া বৰ্তমান 2 নম্বৰ মেজিটোত আছোঁ। বৰ্তমান আছোঁ ডুবাইৰ বুৰ্জ আল আৰব 7 ষ্টাৰ হোটেল। ভাল বনাইছে, যোৱা বছৰ ইয়াতে বনাইছিল। কি বনাইছিল মিটো ইয়াতে? যোৱা বছৰটো আহিছিল বুৰ্জ খালিফা বনাইছিল, বুৰ্জ খালিফা বনাইছিল। এইবাৰ বুৰ্জ আল আৰব। এইটো আছে জেলকাজাৰ ভাটিপাৰা। এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই, আৰু এইফালে লাইটিং কৰি আছে। তো আমি জানিবলৈ চেষ্টা কৰিম কিমান দিন লাগিল। বনাওঁতে কিমান দিন লাগিল? এই 2 মাহ লাগিছে। 2 মাহ? আচ্ছা, ঠিক আছে। এতিয়াতো লাইটিং হৈ আছে না? লাইটিং হৈ আছে। ঠিক আছে। আৰু এইটো কি জ্বলাই দিয়া হ'ব নেকি কালি? কালি ৰাতিপুৱা। আচ্ছা, ৰাতিপুৱাই জ্বলাই দিয়া হ'ব। তো কমপ্লিট মোটামুটি হৈ গৈছে, বৰ্তমান খালি লাইটিংখিনি কৰি আছে। আৰু এইফালে চাগে গেটত অলপ লাইটিং কৰিব। এয়াই আৰু এতিয়া আমি যাম নেক্সট, চাই থাকিব। আহি আমি 3 নম্বৰ মেজিটো পাই গ'লোঁ। বৰ্তমান আছোঁ আমি টেঙাইগাঁও দ্বীপ পুখুৰীত আছোঁ। আৰু এইফালে চাব পাৰে এইটো বনাইছে আপোনাৰ লিনিং টাৱাৰ, ইটালী। আৰু ইয়াত মানে ভিতৰত সোমাব পৰা ব্যৱস্থা আছে, তো দেখাই আছোঁ আপোনালোকক। এইফালে একদম এইফালে চাওক, একদম ভিতৰত সোমাব পৰা একদম সুবিধা আছে। আৰু এইফালে ওপৰত চাওক, ওপৰত মজা, একদম ভিতৰত একদম সোমাই হেনে থাকিব পৰা ব্যৱস্থা আছে। আৰু এইটো মানে কি আছিল? লিনিং টাৱাৰ, ইটালীত আছে। এইটো চাৰ্চ কৰি চাব যদি গম নাপায়। একদম মজা, একদম চাওক কেনেকুৱা আনকমন। তো আমি জানিবলৈ চেষ্টা কৰিম যে এইটো বনাওঁতে কিমান দিন লাগিছে। এইটো বনাওঁতে কিমান দিন লাগিছিলে? এতিয়া বনাওঁতে আমাৰ মোটামুটি 1.5 মাহ মান লাগিছে। 1.5 মাহ? হয়। আচ্ছা, তো একদম সুন্দৰকৈ বনাইছে। তো এইটো কি জ্বলাই দিয়া হ'ব? জ্বলাই দিয়া হ'ব। আচ্ছা, কালি ৰাতিপুৱা এইটো জ্বলাই দিয়া হ'ব। আৰু এতিয়া আমি নেক্সট এটা ঠাইলৈ গৈ আছোঁ, তো চাই থাকিব। এতিয়া আমি গৈ আছোঁ কুচিয়া কাটা। কি বনাইছে এতিয়ালৈকে গম নাপাওঁ, মুঠতে স্পেচিয়েল হ'ব। কিবা এটা হ'ব।
আৰু আমি গৈ শিলচুটি বজাৰ পালোঁ বৰ্তমান শিলচুটি বজাৰ গাইজ আমি আহি পালোঁ 4 নম্বৰ মেজিটোলৈ এইটো আমি কুচিয়া কাটা কুচিয়া কাটাই না এইটো চাব পাৰে আপোনালোকে ধুনীয়াকৈ দেখাই দিছোঁ চক 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 তো এইফালে নাচনী পুৰা নাচি আছে আৰু কালি কিবা আছেনে ভণ্টি কি প্ৰগ্ৰাম আছে কলগছৰ উঠা খেল আৰু খেল ধেমালি আছে আৰু আচ্ছা আৰু যোৱা বছৰ পিঠা লাড়ুৰ কিবা কম্পিটিশ্যন এইবাৰ নাই এইবাৰ নাই আচ্ছা ঠিক আছে তো এইফালে চাব পাৰে একদম ট্ৰেণ্ড বনাই দিছে বঢ়িয়াকৈ আৰু এইফালে পুৰা নাচি আছে একদম নাচনীহঁতে এইফালে একদম নাচনী নাচি আছে বঢ়িয়া মনত পৰি গৈছে না ৰিংকু এটা কবিতা মনত পৰিছে কি কবিতা কওক চক 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 ৰেলগাড়ী যায় মইনাহঁতে ডবাত উঠি আৰু এইফালে আছে আমাৰ মইনাহঁত উঠি এইফালে তো এয়াই আৰু তো এতিয়া আমি নেক্সট যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু এটা ঠাইত যাবলৈ চেষ্টা কৰোঁ তো চাই থাকোঁ ভিডিঅ'টো তো আমি ঘূৰি ঘূৰি আহি পালোঁ আৰু এইটো চাওক আমাৰ এইটো আমাৰ কিন্তু দেই আমি এনেকৈ সৰুকৈ বনাইছোঁ আৰু আমি ইয়াতে খানা খাম আৰু এইফালে আমাৰ ভাইটি আছে তো ভাইটিয়ে এতিয়া মাংস বহাবৰ কাৰণে গৰম পানী কৰি আছে তো আইটেম কি আছে ভাইটি গাহৰি লোকেল মুৰ্গী আৰু হাঁহ আছে আৰু লগত কিবা আছেনে থাকিব ৰাতি বুজি তো ইয়াতে হ'ব খানাটো আৰু এইফালে বনাই আছে আৰু তো এনেকুৱাই আৰু গাইজ যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কোনটো মেজি ভাল লাগিছে আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰি দিব আৰু নতুনকৈ চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব আৰু সমূহ অসমবাসীলৈ আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজিলৈ বাই বাই